নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ মিষ্টাৰ পংগ চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিঅটো প্ৰস্তুত কৰিছো বিশেষকৈ বিএড আৰু ডিএলএড সমাপ্ত কৰা অৰ্থাৎ বিএড আৰু ডিএলএড কৰা যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ বাবে, কিয়নো তেওঁলোকে শিক্ষক নিযুক্তিৰ বাবে বাট চাই আছে আৰু তেওঁলোকে বহুজনে মোক ফোন কৰি সুধি আছে যে শিক্ষক নিযুক্তি হ'ব নে নহয়, কিমান দিনৰ ভিতৰত শিক্ষক নিযুক্তি হোৱাৰ সম্ভাৱনা আছে। এই সকলোবোৰ তেওঁলোকে প্ৰশ্ন কৰাৰ বাবে মই ভিডিঅটো প্ৰস্তুত কৰিছো। আপোনালোকে ভিডিঅটো শেষলৈকে চাব, নিশ্চয় সবিশেষ জানিব পাৰিব। আহক তেনেহ'লে দেৰি নকৰোঁ, আজি এই ভিডিঅটো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক ক'ব বিচাৰিছোঁ যে শিক্ষক নিযুক্তি হোৱাটো পূৰ্ণ সম্ভাৱনা আছে, কিয়নো আমাৰ শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই তেখেতে যেহেতু কৈছে যে টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব আৰু সেই ৰিক্ৰুইটমেণ্টৰ জৰিয়তে তেওঁলোকে পুনৰ শিক্ষক নিযুক্তি তেওঁলোকে প্ৰদান কৰিব। আৰু ইতিমধ্যে আমি যিহেতু নিউজত আমি লাভ কৰিছোঁ খবৰ যে 22,000 যিহেতু আগন্তুক এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব, সেই এডভাৰটাইজমেণ্ট অহা মাহৰ ছেপ্টেম্বৰ মাহৰ পৰা প্ৰকাশ হোৱাৰ পূৰ্ণ সম্ভাৱনা যিহেতু আমি লাভ কৰিছোঁ। আৰু সেয়েহে আপোনালোকক জনাব বিচাৰিছোঁ যে এই 22,000 যি এডভাৰটাইজমেণ্ট ওলাব, সেই এডভাৰটাইজমেণ্টত LP, UP আৰু PGT আৰু GTৰ বাবেও যিহেতু তেওঁলোকে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব। সেয়েহে আপোনালোকে নিশ্চিন্ত থাকক। যিসকলে বিএড আৰু ডিএলএড শেষ কৰিছে তেওঁলোকে শিক্ষক নিযুক্তিৰ বাবে আপোনালোকে বাট চাবলগীয়া বা বিশেষ দিন নাই। আপোনালোকে কিছুদিনৰ পিছত আপোনালোকে শিক্ষক নিযুক্তি হোৱাৰ যি সপোন, সেই সপোন আপোনালোকে পূৰণ কৰিব পাৰিব, কিয়নো অসম চৰকাৰৰ দ্বাৰা পুনৰ তেওঁলোকে যি নিয়ম, সেই নিয়ম তেওঁলোকে পৰিৱৰ্তন কৰিব আৰু লগতে টেট কাম ৰিক্ৰুইটমেণ্ট পদ্ধতিৰ জৰিয়তে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকে সম্পূৰ্ণ কৰিব। কিছুদিন আপোনালোকে অপেক্ষা কৰক, পুনৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব আৰু শিক্ষক নিযুক্তি হ'ব। ইমানেই আছিলে আমাৰ ভিডিঅ'টো। যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।